নমস্কাৰ, আজি মই আলুগুটি নিউজ চেনেলৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আজিৰ বাতৰিৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰটো হ'ল এইবাৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফেল কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এটা সুখবৰ। অসম চৰকাৰে তেওঁলোকৰ বাবে এটা নতুন আঁচনি যোগান ধৰিছে। এই আঁচনিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ফেল কৰা প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীক এটাকৈ গাধৰ পোৱালি দান কৰিব। এই আঁচনি যোগান ধৰা মূল উদ্দেশ্য হ'ল মেট্ৰিকত আৰু হায়াৰ ছেকেণ্ডাৰীত ফেল কৰা ছাত্ৰ-ছাত্ৰীসকলে যাতে সেই গাধৰ পোৱালিটোৰ পিঠিত উঠি পুনৰবাৰ স্কুললৈ যাব পাৰে আৰু ভাল ফলাফল লাভ কৰিব পাৰে। এইবাৰ গৰু ছাগলী পোহা ব্যক্তিসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আমি সকলোৱে জানো যে হাগিছ কেঁচুৱা ল'ৰা-ছোৱালীৰ বাবে ব্যৱহাৰ কৰা হয়। এইবাৰ মাৰ্কেটত আহিছে গৰু আৰু ছাগলী পিন্ধাৰ বাবে হাগিছ। যিসকল ব্যক্তিয়ে গৰু ছাগলী পুহি ভাল পায় তেওঁলোকে আৰু গৰুৰ গোবৰ হাতেৰে চাফা কৰাৰ প্ৰয়োজন নাই। এই হাগিছটো মাৰ্কেটত অহা শুনি সাধাৰণ ৰাইজে নথৈ আনন্দিত হৈছে। এই হাগিছটো কিনিবলৈ ওপৰত দিয়া ৱেবছাইটত গৈ অনলাইন অৰ্ডাৰ দিব পাৰিব। এইবাৰ শকত পুৰুষ মহিলা আৰু ডায়েটিং কৰি থকা ল'ৰা-ছোৱালীসকলৰ বাবে এটা ভাল খবৰ। চৰকাৰে তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষ লক্ষ্য ৰাখি তেওঁলোকৰ গাৰ চৰ্বি আৰু ওজন হ্ৰাস কৰিবলৈ চৰকাৰে প্ৰত্যেক মাহে 5 প্লেট কণী, 20 কেজি আলু আৰু 20 লিটাৰ গাখীৰ যোগান ধৰিব। ইয়াৰ লগতে ফল-মূলো যোগান ধৰিব। আপোনালোকে নিজে এবাৰ ভাবি চাব, এইখিনি খাদ্য খোৱাৰ পিছত ওজন কমিব নে বাঢ়িব? আচলতে চৰকাৰে তেওঁলোকক মাৰিবলৈহে তেনে বুদ্ধি কৰা হৈছে। এই বাতৰিৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে এইবাৰ অসমত বৰলা হৈ থকা পুৰুষসকলৰ বাবে এটা সুখবৰ, কিয়নো এইবাৰ অসম চৰকাৰে লৈ আহিছে বৰলা পেঞ্চন আঁচনি। এই আঁচনিত অসমৰ গাঁও আৰু চহৰ অঞ্চলত বসবাস কৰা প্ৰত্যেকজন বৰলা পুৰুষে মাহে 7,000 টকাকৈ লাভ কৰিব আৰু লগতে চৰকাৰে এখন বৰলা প্ৰমাণপত্ৰ দান কৰিব। কিয়নো বৰলাসকলে জনসংখ্যা হ্ৰাস কৰাত আটাইতকৈ ডাঙৰ ভূমিকা পালন কৰিছে। তেওঁলোকে জনসংখ্যা বৃদ্ধি কমাবলৈ নিজে বিয়া নাপাতি তেওঁলোকে নিজকে বলিদান দিছে। এইবাৰ NRCৰ ওপৰত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। যোৱাকালি NRCৰ ফলাফলক লৈ অসমৰ ৰাইজে হাবাথুৰি খাব লগা হৈছে। কিয়নো NRCত অহা মানুহৰ নামবোৰ শুনি আপোনাৰ মুখৰ হাঁহি ৰখাব নোৱাৰিব। NRCৰ আগত মানুহবোৰৰ নাম ঠিকেই আছিল, কিন্তু NRC হোৱাৰ পৰা মানুহবোৰৰ নাম সলনি হৈ গৈছে। জাহিৰ উদ্দিনৰ নামটো NRCত জহৰা উদ্দিন হৈ আহিছে। ঠিক একেদৰে গীতামণি দেৱীৰ নামটো NRCত গীদামণি দেৱী হৈছে। কণিকা বেগমৰ নামটো NRCত কণী বেগম বুলি অন্তৰ্ভুক্ত হৈছে। আনফালে বন্দনা নাথৰ নামটো NRCত বান্দৰী দেৱী বুলিহে অন্তৰ্ভুক্ত হৈছে। তুলিৰাম দাসৰ নামটো টয়লেট ৰাম দাস বুলিহে NRCত অন্তৰ্ভুক্ত হৈছে। ঠিক একেদৰে ফকৰ উদ্দিনৰ নামটো NRCত পুকৰ উদ্দিন বুলিহে অন্তৰ্ভুক্ত হৈছে। NRCত পুতেকৰ বয়স বাপেকৰ বয়সত 10 গুণ বেছি। কোনোবা এটা ফেমিলিৰ যদি বাপেকৰ নাম NRCত আহিছে, পুতেকৰ নাম নাই, আৰু আনটো ফেমিলিৰ যদি পুতেকৰ নামটো আহিছে, বাপেকৰ নাম NRCত নাই। চৰকাৰৰ মতে কি পুতেকজন আকাশৰ পৰা বা মাটি ফালি ওলাল নেকি? অসম চৰকাৰে যদি এইদৰে NRC কাম কৰি থাকে, অসমত বিদেশী মুক্ত হ'ব নে নহ'ব, ৰাইজে এই বিষয়টোক লৈ বৰ চিন্তিত হৈছে। এইবাৰ অসমৰ বানপানীত হালধীয়া ৰঙৰ নাৰ্জী ফুল ফুটি উঠিছে। আমি সকলোৱে জানো নাৰ্জী ফুল মাটিতহে গজে, কিন্তু অসমৰ তেলমৰা গাঁও এখনত বানপানীত ফুলি থকা নাৰ্জী ফুল দেখি গাঁৱৰ ৰাইজৰ চকু কঁপালত উঠিল। আৰু এনে দৃশ্য দৰ্শন কৰিবলৈ দূৰ-দূৰণিৰ গাঁৱৰ ৰাইজ ভাঙি-চিঙি আহিছে। অৱশেষত পৰিৱেশ বিশেষজ্ঞ গোটেই দৃশ্য পৰ্যবেক্ষণ কৰাৰ পিছত গম পালে এয়া কোনো নাৰ্জী ফুল নাছিল, আচলতে বানপানীত মানুহৰ লেট্ৰিনৰ পৰা উঠি অহা মানুহৰ গু তথা পায়খানাহে আছিল। অৱশেষত মানুহৰ গুৰ গোন্ধত থাকিব নোৱাৰি পৰিৱেশ বিশেষজ্ঞ ঘটনাস্থলীৰ পৰা পলাবলৈ বাধ্য হয়। এইবাৰ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে চৰকাৰে এটা নতুন নিয়ম জাৰি কৰিছে। যিদৰে গাড়ী চলাবলৈ লাইচেন্সৰ প্ৰয়োজন হয়, ঠিক একেদৰে প্ৰেম কৰাৰ আগত চৰকাৰৰ ঘৰৰ পৰা লাইচেন্স উলিয়াই ল'ব লাগিব। কেৱল লাইচেন্স থকা যুৱক-যুৱতীসকলেহে প্ৰেম কৰিব পাৰিব। বিনা লাইচেন্স থকা যুৱক-যুৱতী যদি প্ৰেম কৰে 5,000 টকা জৰিমনা আৰু 2 বছৰ জেল হ'ব। এই নিয়মটো অহা 2021 চনৰ পৰা কাৰ্যকৰী হ'ব। চৰকাৰৰ এনে নতুন আইন শুনি প্ৰেমিক-প্ৰেমিকাসকলে চিন্তাত ভাত পেটত নোযোৱা হৈছে। এইবাৰ OLXত বিক্ৰী কৰিব পাৰিব আপোনাৰ ফটা-চিঙা, গেলা-পচা, গোন্ধ থকা আণ্ডাৰৱেৰটো, কেঁচুৱাই লেট্ৰিন কৰা হাগিছটো, পুৰণা কেলেণ্ডাৰ, নিজৰ ব্যৱহাৰ কৰা টুথব্ৰাছ। এই পেলনীয়া বস্তুবোৰ OLXত বিক্ৰী কৰি আপুনি সঠিক মূল্য লাভ কৰিব পাৰিব।
এইবাৰ সঘনাই পেট বেয়া হৈ থকা ব্যক্তি অথবা যিসকল ব্যক্তিৰ পোকৰৰ পৰা সঘনাই দুৰ্গন্ধ গেছ ওলাই থাকে আৰু বায়ু আৰু সামাজিক পৰিৱেশ নষ্ট কৰি লাজত পৰিবলগীয়া হয়, তেওঁলোকৰ বাবে এটা ভাল খবৰ। সেইসকল ব্যক্তিৰ বাবে পাড কালেকশ্যন বেগ তৈয়াৰ কৰা হৈছে। এই বেগটো পেণ্টৰ ভিতৰত পিন্ধি পোকৰৰ পৰা ওলোৱা নিজৰ দুৰ্গন্ধ গেছখিনি বাহিৰলৈ অহাত বাধা দিব পাৰিব। পাছত সেই দুৰ্গন্ধ গেছখিনি মানুহ নথকা ঠাইত আপুনি এৰি দিব পাৰিব। এইবাৰ অসমত চলি আছে জনপ্ৰিয় কৰোনা ছুপাৰমেন ফিল্মখনৰ শ্বুটিং। এই ফিল্মখনৰ মেইন হিৰো হ'ল হিমু বিশ্ব শৰ্মা। তেওঁ টুইটাৰ যোগেদি অসমৰ ৰাইজক তেওঁৰ ফিল্মখন আদৰণি ল'বলৈ অনুৰোধ জনাইছে। আজিৰ বাতৰি ইয়াতে সমাপ্ত হ'ল।